Hello everyone, welcome back and good morning. Moi aji video to bisona pora start korisu karon aji moi apnalokor kane loisu aru eta interesting eating challenge aji moi korim 4 hours Maggie challenge jitu muk mur ejon viewer comment section at disile challenge to so moi habilu te challenge to accept kora jak aru 24 hours kane Maggie khwa jak do moi himan Maggie lover henuka no hoy mane kisuman thake no ekdom crazy lover moi tenuka no hoy khao aru olop solop আজি ব্লগটোত মই পাৰিলে আপোনালোকৰ লগত কেটামান ৰেচিপিও শেয়াৰ কৰি দিম মেগীৰ বেলেগ বেলেগ ধৰণৰ মানে বইল মেগীৰ বাহিৰে কাট বইল মেগী সবে বনাব জানে চাও কি কি কৰিব পাৰি দিনটোত কাৰণ আজিটো গোটেই দিনটো আপোনালোকৰ লগত থাকিম সো আই হোপ আজি ভিডিওটো ইন্টাৰেষ্টিং হ'ব এণ্ড আপোনালোক সকলোৱে এনজয় কৰিব আহক ভিডিওটো ষ্টাৰ্ট কৰোঁ breakfast time so moi Maggie loi ahi golu just boiled Maggie banaisu eko kora nai pani dia masala dia 2 minute jono Maggie hoy ekdom 2 minute Maggie aru মই আপোনালোকক ইয়াতে কোবাত মই যদি দেখাব পাৰো সাইডত কোবাত দেখুৱাই দি মেসেজটো মই বহুত থ্যাঙ্কফুল মিনা নাথ হয় তেখেতৰ নাম তেখেতে মোক চ্যালেঞ্জটো দিছে তো থ্যাংক ইউ সো মাচ মিনা আপুনি মোক চ্যালেঞ্জটো দিয়া কাৰণে এন্ড মই ক'ব বিচাৰিছো যে আপোনালোকৰ মাজৰ যদি কোনোবাই মোক এনেকুৱা ধৰণৰ চ্যালেঞ্জ দিব বিচাৰে তেন্তে মোক কমেন্ট সেকশনত জনাব আপোনালোকৰ কাৰণে কৰি দেখুৱাম চ্যালেঞ্জবোৰ একসেপ্ট কৰিম এন্ড আমি সকলোৱে এনজয় কৰিম চ্যালেঞ্জবোৰ কৰি আপোনালোকে কেনেকে খাই ভাল পায় এন্ড আপোনালোকৰ তাত কি মেগী ৰেচিপি আছে প্লিজ মোক কমেন্ট সেকশনত জনাব আৰু মোৰ চেনেলত যদি আজি আপোনালোকে প্ৰথমবাৰ আহিছে তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব তেতিয়া এনেকুৱা ধৰণৰ মজা চ্যালেঞ্জ আমি একেলগে কৰি থাকিব পাৰিম লগতে কাষত থকা বেল আইকনটো দবাই দিব তেতিয়াহে মই চ্যালেঞ্জটো কৰাৰ পিছত যেতিয়া আপলোড কৰিম আপোনালোকে নটিফিকেশনটো পাব আৰু আপোনালোকে চাই এনজয় কৰিব পাৰিব লগতে ভিডিওটো যদি ভাল লাগিল তেন্তে প্লিজ এটা লাইক কৰি দিব আৰু নিজৰ ফ্ৰেণ্ডছ আৰু ফ্যামিলিৰ সৈতে শ্বেয়াৰ কৰিব এতিয়া মই ব্ৰেকফাষ্ট কৰা হৈ গ'ল এতিয়া আপোনালোকক আকৌ লগ পাই আছো লাঞ্চৰ টাইমত Hey guys, এতিয়া মই বনাবলৈ লৈছো মোৰ লাঞ্চ খিনি আৰু লাঞ্চৰ কাৰণে মই বনাই আছো চাওমিন ষ্টাইলত মেগী আৰু তাৰ কাৰণে এফালে মই মেগী খিনি বইল হ'বলৈ দিছো আৰু আনফালে কেৰাহী গৰম হ'বলৈ দিছো আৰু লগতে আপোনালোকক দেখুৱাই লৈছো মই কি কাটি লৈছো তাত মই পিয়াজ নহৰু বন্ধাকবি আৰু বিন কাটি লৈছো একদম মিহিকৈ আৰু তাৰ পিছত কেৰাহীত তেল দি পেলাই তেলত মই দি দিছো নহৰু মিহিকৈ কাটি লোৱা আৰু এইখিনি অকমান ৰঙচুৱা হ'বলৈ দিম কাৰণ নহৰুখিনি অকমান ৰঙচুৱা হ'লেহে তেলত ধুনীয়াকৈ ফ্লেভাৰটো আহে তাৰ আৰু সেইফালে মই চাই লৈছো যাতে মেগীখিনি খুব ভালদৰে বইল হয় দেন যেতিয়া তেলত নহৰুখিনি ভালদৰে নিজৰ ফ্লেভাৰখিনি এৰি দিছে তাৰ পিছত মই তাত দি দিছো মিহিকৈ কাটি লোৱা পিয়াজখিনি আৰু অকমান লৰাই লৈছো পিয়াজখিনিও আৰু তাৰ পিছত পিয়াজখিনি অকনমান ভাজি লোৱাৰ পিছত মই তাত এড কৰি দিছো বিনছখিনি কাৰণ বিনছখিনি সিজিবলৈ অকমান টাইম লয় দেন 2-1 মিনিট লৰাই লোৱাৰ পিছত মই তাত এড কৰি দিছো বন্ধাকবি পাতখিনি কাৰণ এইখিনি অতি সোনকালে সিজে সেইকাৰণে এইখিনি শেষত এড কৰিছো দেন ইফালে মোৰ মেগীখিনি বইল হৈ গৈছে সো এইখিনি মই পানী পৰে উলিয়াই লৈছো কাৰণ নহলে ওভাৰ কুক হৈ যাব মেগীখিনি আৰু ইয়াত মই এতিয়া এড কৰিম এটা মিক্সচাৰ আৰু মিক্সচাৰটোত আছে সয়া সস ভিনেগাৰ টমেটো সস এণ্ড শেজৱানৰ চিলি সস এই মিক্সচাৰটো হাফ চামুচ মই লৈছো আপোনালোকে যদি বেছি কোৱান্টিটিত বনায় ইয়াৰ মিক্সচাৰটো কোৱান্টিটি বেছি কৰি দিব আৰু এইখিনি মই এতিয়া লৰাই লৈছো আৰু তাত এড কৰি দিছো বইল মেগীখিনি এইখিনি আটাইখিনি বস্তু একেলগে ভালদৰে মিক্স কৰি দিম আৰু শেষত এড কৰি দিম মেগী মছলা আৰু মেগী মছলাখিনি দিয়াৰ পিছত আকৌ এবাৰ লৰাই দিয়াৰ পিছত আমাৰ চাওমিন ষ্টাইলৰ মেগী একেবাৰে খাবৰ কাৰণে ৰেডি হৈ গৈছে টেন চাওমিন ষ্টাইলৰ মেগী লাঞ্চৰ কাৰণে মই এই ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলো এতিয়া হৈছে লাঞ্চ টাইম ৰেচিপিটো আপোনালোকে ট্ৰাই কৰি চাব আই হোপ আপোনালোকৰো ভাল লাগিব বহুত টেষ্টি হয় খাবৰ কাৰণে আৰু খাই পেলাই মোক কমেন্ট সেকশনত জনাব কেনেকুৱা লাগিল এতিয়া বহুত ভোক লাগিছে দিনটো বহুত কাম কৰিলো আৰু এতিয়া লাঞ্চ টাইম সো মই খিনি খাওঁ আৰু টেষ্ট কৰি কওঁ কেনেকুৱা হৈছে বহুত ধুনীয়া হৈছে একদম চাওমিন ষ্টাইল যেহেতু চাওমিন খোৱা টাইপ লাগে আৰু টমেটো সস এবোৰৰ ধুনীয়া ফ্লেভাৰ আহে টেঙ্গি খুব ধুনীয়া লাগে আৰু আপোনালোকে নিজৰ পছন্দ মতে ডিফাৰেন্ট ভেজিস এড কৰিব পাৰে বহুত ধুনীয়া হয় খাবৰ কাৰণে আপোনালোকে নিশ্চয় ট্ৰাই কৰি চাব এইটো ৰেচিপি
ইজ ডান এতিয়া আপোনালোকক আকৌ লগ পাম ইভিনিং টাইমত টাইম হৈছে 7টা আৰু মুখে আৰু পেটে দুইটাই কৈ আছে যে কিবা এটা খাওঁ তেন্তে বলক কিচেনলৈ যাওঁ আৰু চাওঁ কি বনাব কি বনাব পাৰি এইটো সন্ধিয়া সময়ত অকণমান চটপটা খাবলৈ মন যায় তো মই ভাবিছোঁ আপোনালোকৰ লগত এনে আপোনালোকে কওকচোন স্কুলত পঢ়োঁতে সৰুতে মামা চানা কোনে খাইছিলে চ' সেই মামা চানা টাইপৰে কিবা এটা বস্তু সেইটো কনচেপ্ট লৈ মই কিবা এটা স্নেক্স টাইপৰ কিবা এটা বনাম আৰু আপোনালোকেতো দেখা পাব এতিয়া মই কি বনাম তেন্তে বলক কিচেনলৈ যাওঁ আৰু বনাই লৈ আহোঁ এতিয়া ইভিনিং খাবলৈ মই বনাই আছোঁ চটপটা মেগী ভুজিয়া আৰু তাৰ কাৰণে প্ৰথমতে মেগীখিনি তেলত ফ্ৰাই কৰি লৈছোঁ মুৰমুৰীয়াকৈ আৰু তাৰপিছত কাটি লোৱা পিঁয়াজ বিলাহী আৰু কেঁচা জলকীয়া এড কৰি দিছোঁ লগতে দি দিছোঁ মেগী মছলা আৰু অকণমান নেমু চেপি পেলাই আৰু দেন মিক্স কৰি লৈছোঁ ভালদৰে আৰু এয়া ৰেডি কি নাম দিয়ে সেইটো আপোনালোকে নিজৰ পচন্দৰ মতে নাম দিলে হ'ল মেগী চাটো হ'ব পাৰে কিন্তু মই চিয়'ৰ যে আপোনালোকে খুব ভাল পাব এইটো খাই কিমান মুৰমুৰীয়া হৈছে এইটোতো আপোনালোকৰ শব্দ পায়ে আছে চাগৈ বহুত টেষ্টি এইটো বস্তু আপোনালোকে এনেকৈও খাব পাৰে এইটো চুপাৰ য়ামি চুপাৰ মই এইটোত আৰু এটা বস্তু এড কৰোঁ সেইটো দিলে মানে মই আৰু খাই ভাল পাওঁ সেইটো হৈছে টপ চিক্ৰেট কাকো নক'ব ইয়াত মই পিনাটছ এড কৰি দিওঁ তেতিয়া আৰু টেষ্টি হৈ যায় গতিকে এইটো আপোনালোকেও বনাওক আৰু এনজয় কৰক গোটেই বাতিটো শেষ কৰি লওঁ আৰু আপোনালোকক শেষ বাৰৰ কাৰণে লগ পাম ডিনাৰত বনাবলৈ লৈছোঁ ডিনাৰ আৰু তাৰ কাৰণে লৈ লৈছোঁ চিকেনৰ পিচ সৰু সৰুকৈ কাটি লোৱা আৰু তাত এড কৰি দিছোঁ নিমখ ভিনেগাৰ চয়া চচ আৰু অকণমান চিলি চচ দেন মিক্স কৰি পেলাই সেইখিনি ফ্ৰাই কৰি লৈছোঁ দেন একেখিনি তেলতে মই দি দিছোঁ অকণমান পিঁয়াজ আৰু সেইখিনি ফ্ৰাই কৰি লৈ তাত এড কৰি দিছোঁ পানী আৰু পানীখিনি উতলিবলৈ দিছোঁ দি পেলাই তাত দি দিছোঁ মেগী আৰু এইখিনি ভালদৰে বইল হ'ব দিছোঁ বইল হৈ যোৱাৰ পিছত তাত এড কৰি দিছোঁ মেগী মছলা দেন এড কৰি দিছোঁ মই ইয়াত অকণমান টমেট' চচ দেন এড কৰি দিছোঁ চিকেনৰ পিচকেইটা এণ্ড শেষত দি দিছোঁ অকণমান গৰম মছলা আজিৰ লাষ্ট ৰেচিপি আৰু ডিনাৰ টাইম গতিকে মই মোৰ ডিনাৰটো বনাই লৈ আহিলোঁ আৰু আপোনালোকে এই ৰেচিপিটো ট্ৰাই কৰি চাব যিসকলে অকণমান জুলীয়া টাইপ মেগী খাই ভাল পায় তেওঁলোকৰ কাৰণে এই ৰেচিপিটো বেষ্ট মই ভাবোঁ আপোনালোকে জাষ্ট ট্ৰাই কৰিলে গম পাব এবাৰ বহুত ধুনীয়া হয় খাবলৈ আৰু গৰমে গৰমে মই মেগীটো খাই লওঁ আৰু আপোনালোকে 2 মিনিট ৰখক মই মেগীখিনি শেষ কৰি আহি আছোঁ মোৰ ডিনাৰ কৰি হৈ গ'ল আৰু আমি আজি ভিডিঅ'টোৰ একদম এণ্ডত আহি পালোঁ আজি ভিডিঅ'টো ইয়াতে সামৰি দিওঁ বহুত দীঘলীয়া হৈ গ'ল ভিডিঅ'টো পুনৰবাৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে ভিডিঅ'টো শেষলৈকে চাবৰ বাবে অশেষ ধন্যবাদ